আজিৰ ভিডিঅ'ত আমি কথা পাতিম আমাৰ কিডনীটোক কেনেকৈ সুস্থ বা ভাল ৰাখিব পাৰি। তো ইয়াত কিডনীৰ সকলোতকৈ ইম্পৰ্টেণ্ট কামটো হ'ল আমাৰ শৰীৰত থকা বা আমাৰ বডিত থকা পানীৰ পৰিমাণ বা পানীৰ মাত্ৰা সেটেল কৰা বা পানীৰ মাত্ৰাটো ঠিক ৰাখা। যেনেকৈ আমাৰ গৰমৰ সময়ত আমাৰ বডিটো বা আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব লাগে। সকলোতকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কামটো হ'ল আমাৰ ইউৰিনৰ কালাৰটো চোৱা বা ইউৰিনৰ যিটো ৰং হয় সেইটো কেনেকুৱা আমাক লক্ষ্য কৰিব লাগে। যদি আপোনাৰ ইউৰিনৰ কালাৰটো বগা বা নৰ্মেল পানীৰ নিচিনা হৈ থাকে তেনেহ'লে আপুনি ভাবিব যে আপোনাৰ বডিত থকা বা আপোনাৰ শৰীৰত থকা পানীৰ মাত্ৰা বা পানীৰ পৰিমাণটো ঠিক আছে, অৰ্থাৎ হাইড্ৰেশ্যন হৈ আছে। দ্বিতীয়টো হ'ল আপোনাৰ নিমখ খোৱা মাত্ৰাটো কমাব লাগিব। তৃতীয়টো হ'ল আপোনাৰ ব্লাড প্ৰেছাৰটো টাইম টু টাইম চেক আপ কৰিব লাগিব। কাৰণ ব্লাড চুগাৰ আৰু ব্লাড প্ৰেছাৰ দুয়োটাই এনেকুৱা বেমাৰ হয় যে যিটো আমাৰ কিডনীৰ বাবে বহুত ক্ষতিকাৰক হয়। যদি সময় থাকোঁতে আপোনালোকে এই ৰোগ দুটা কণ্ট্ৰলত আনিব পাৰে তেনেহ'লে আপোনাৰ কিডনীটোৰ বাবে এটা গুৰুত্বপূৰ্ণ হেল্প হ'ব বা সহায় হ'ব, যাতে তেতিয়া আপোনাৰ কিডনীটো ভাল বা সুস্থ থাকিব। কিডনীটো সুস্থ ৰাখিবৰ বাবে আপোনালোকে পুষ্টিকৰ খাদ্য অৰ্থাৎ যিবিলাক ভেজিটেৰিয়ান ফুড হয় ভেজিটেৰিয়ান খাদ্যবোৰ বেছি খাব, যেনে শাক পাচলিবিলাক। আৰু যিমানবোৰ নন ভেজ ফুড হয় যেনে মাছ মাংস এইবিলাকত কিছুমান টক্সিন থাকে আৰু এই টক্সিনবিলাকে আমাৰ কিডনীটোক ডেমেজ কৰি দিব পাৰে। আৰু যদি আপোনাৰ ঘৰত বা আপোনাৰ ফেমিলিত কাৰোবাৰ এই কিডনীৰ বেমাৰীটো আছিল, যেনে কিডনী ফেইলিয়াৰ বা কিডনী ষ্ট'ন বা কিডনীত পাথৰ হোৱা, তেনেহ'লে আপোনালোকে সময় থাকোঁতে কিছুমান টেষ্ট কৰিব, যেনে KFT, UHG, ইউৰিন ৰুটিন টেষ্ট। এইবিলাক টেষ্ট কৰি আপোনালোকে আপোনাৰ বেমাৰীটো হোৱাৰ প্ৰথমে আপোনালোকে জানিব পাৰে।